নমস্কাৰ স্বাগতম জনাইছো সকলোকে মোৰ ইউটিউব চেনেললৈ মই আজি যিখিনি ক'বলৈ গৈ আছো আপোনালোকে মোৰ কথাখিনি শেষলৈ চাব তাৰ পিছতে কমেন্ট দিব এনেকৈ এলাইন দুলাইন চাই পেলাই আপোনালোকে মোক কমেন্ট নিদিব মানে মই এতিয়া জোনমণি ৰাভাৰ বিষয়ে মই ক'বলৈ ওলাইছো দুআষাৰমান এতিয়া আপোনালোকেতো একমাহ ধৰি নিউজবোৰত জোনমণিৰ বিষয়ে আপোনালোকে পাই আছে নহয় জানো আৰু এতিয়া CBIও বাৰু জেৰা চলাই আছে হেতু কেছ লৈ এতিয়া মানে মই 6 ঘণ্টাৰ আগত এটা নিউজ পাইছিলো অনুপম দাৰ তেতিয়া অনুপম চক্ৰৱৰ্তী দাই কৈছিলে যে মানে এই জোনমণিৰ কেছটো সত্য হ'ব পাৰে দুৰ্ঘটনাও হ'ব পাৰে তেনেকৈ কৈছে মানে আৰু প্ৰায়ভাগ তেওঁ বেয়াকৈ কোৱা নাই বাৰু কৈছে যে প্ৰায়ভাগ আমাৰ অসমৰ ৰাইজেতো হত্যা বুলিয়ে পৰিকল্পিতভাৱে হত্যা বুলিয়ে সন্দেহ কৰিছে কিন্তু মানে এতিয়ালৈকে তদন্তটো হোৱা নাই ন হেতু কাৰণে তেওঁ কৈছে আৰু মানে দুৰ্ঘটনা হ'ব পাৰে বুলি হেতু কাৰণে মানে ময়ো বহুত দেৰি ভাবিলো মানে তেওঁৰ কথাবিলাক শুনি হেতু কাৰণে ময়ো মানে ভাবিলো তেওঁ যেনেকৈ দুৰ্ঘটনা বুলি ভাবিছে ন মানে মই হেতু কাৰণে ভাবিছো কিজানি আত্মহত্যাও হ'ব পাৰে হয়নে নহয় আত্মহত্যা বুলি মই কিয় ক'ব বিচাৰিছো মানে এতিয়া চাওক এতিয়া আমাৰ যদি কিবা এটা হয় ন কিবা এটা যদি আমাৰ ঘৰত ঘটনা হয় তেতিয়া আমি ডাইৰেক্ট আৰক্ষী ওচৰলৈ যাওঁ হয়নে আৰক্ষীয়ে আমাক সহায় কৰে আৰক্ষীয়ে আমাক যিমান ৰাতি 1-2 নাবাজক কিয় আমাক আৰক্ষীয়ে সহায় দিয়ে হয়নে সহায় কৰে আৰক্ষীয়ে আমাক ন্যায় দিয়ে কিন্তু এতিয়া জোনমণি ৰাভা তেওঁতো আৰক্ষী বিষয়া আছিলে তেওঁতো আমাতকে আমি যদি 3 দিনত যদি আমি ন্যায় পাওঁ তেওঁতো 2 দিনৰ আগতে ন্যায় পাব লাগিছিলে কিন্তু এতিয়া একমাহ পাৰ হৈ গ'ল আনকি CIDৰ পৰা ধৰি তেওঁক CBIও মানে জেৰা চলাইছে তথাপিও মানে এতিয়ালৈকে তেওঁ ন্যায় পোৱা নাই হেতু কাৰণে মই ভাবিছো যেন তেওঁ সঁচাকৈ আত্মহত্যা কৰিছে তেওঁ সঁচাকৈ তেওঁ অপৰাধী আছিল নেকি বাৰু মানে মোৰ মনত যিখিনি ভাৱ আহি আছে সেইখিনিহে মই আপোনালোকৰ লগত আলোচনা কৰিছো দেই আপোনালোকে মোৰ কথাবিলাক সম্পূৰ্ণকৈ শুনি লওক তাৰ পিছত আপোনালোকে কমেন্ট কৰিব তেওঁ কেনেবাকৈ অপৰাধী আছিল নেকি বাৰু তেওঁ সঁচাকৈ তেওঁ কিছুমানেতো কৈছে ন হিন্নাখন যে ইখা শৰ্মাই কৈছিলে যে তেওঁ বোলে বহুতৰ ধাৰ খাইছে বহুতৰ ধাৰখিনি তেওঁ উদাব নোৱাৰাৰ কাৰণে তেওঁ আত্মহত্যা কৰিছে বুলি তেওঁ কৈছিলে হয়নে হেতু কাৰণে মানে মই ভাবিছো সেই কথাখিনি সঁচা আছিল নেকি বাৰু তেওঁ সঁচাকৈ মানে 2 নম্বৰীয়া আৰক্ষী আছিল নেকি বাৰু মোৰ মানে মনত আহা কথাখিনি কৈছো দেই আৰু সেই যে এবছৰ পূৰ্বে আপোনালোকে শুনিছিলে চাগে তেওঁ যে লখিমপুৰৰ যে ৰাণা পগাকৰ সৈতে তেওঁৰ বিবাহত যে তেওঁৰ কথা বতৰা চলিছিলে সেই তেওঁৰ লগত যে তেওঁ এটা কেছত ফচিছিলে ৰাণা পগাকৰ কেছত যে মানে বহুতৰ পৰা যে পইচা খাইছিলে লাখ ধৰি পেলাই সেই কথাখিনি মানে সঁচাকৈ তেওঁ অপৰাধী আছিল নেকি বাৰু সেই যে ৰাণা পগাকৰ লগত যে তেওঁ আছিল বুলি যে তাত যে সেইবিলাক কথা যে ওলাইছিলে যে হেতু কাৰণে ভাবিছো সেইখিনি সঁচাকৈ আছিল নেকি বাৰু তেওঁ তাৰ লগত জড়িত আছিল নেকি বাৰু ৰাণা পগাকৰ লগত হেতু কেছক লৈ পেলাই তেওঁ বাৰু হেতু কেছত তেওঁ 3 মাহ জেললৈও গৈছিলে বাৰু হেতু কাৰণে মই ভাবিছো কাৰণ অপৰাধীহে জেললৈ যায় হয়নে নহয় আৰু অপৰাধীকহে পুলিচে আৰক্ষীয়ে চৰকাৰী মানুহে সহায় নকৰে তেওঁক যে চৰকাৰে সহায় কৰা নাই মানে পুলিচৰ কথা কৈছো আৰক্ষী বিষয়াবিলাকতো চৰকাৰী মানুহে হয় ন হেকাৰণে কৈছো তেওঁক যে চৰকাৰে সহায় কৰা নাই হেতু কাৰণে মোৰ মনত মানে আহি আছে তেওঁ সঁচাকৈ আত্মহত্যা কৰিলে নেকি আপোনালোকে কি ভাবে বাৰু আপোনালোকে মোক ক'বচোন আৰু এতিয়া পুলিচে তেওঁৰ কেছটো তদন্ত কৰিলে হয়নে CIDয়ে কৰিলে হয়নে CIDও নোৱাৰিলে একমাহ ধৰি CIDও তদন্ত কৰিলে CIDয়ে উলিয়াব নোৱাৰিলে আৰু এতিয়া CBI তদন্ত কৰি আছে হয়নে CBI এজনৰ পাছত এজনৰ তেনেকৈ CBIও তদন্ত কৰি আছে হয়নে নহয় সেইজনৰ একদম 10 ঘণ্টা ধৰি 6-7 ঘণ্টা ধৰি পেলাই 10 ঘণ্টালৈকে CBI জেৰা চলাই আছে তথাপি এতিয়ালৈকে আমি পোৱা নাই পিছত কি হ'ব নাজানো বাৰু এতিয়া 2 দিন পূৰ্বে CBI তদন্ত কৰি আছে এতিয়ালৈকে আমি ভাল খবৰটো পোৱা নাই বাৰু
পাম বুলি আশা কৰিছোঁ। আৰু সেইটো কাৰণে মানে মোৰ মনত সেইখিনি আহি আছে। আৰু চাওকচোন, এতিয়াতো যেতিয়া জোনমণিৰ মাকে FIR দাখিল কৰিছিলে ন, তেতিয়াতো তাত প্ৰথমতে লীনা দলেৰ নামটো তাত দিছিলে, হয়নে? লীনা দলেৰ নামটো আৰু কি আছিলে, আভাজ্যোতি ৰাভা তেওঁক দিছিলে, তাত নামটো দিছিলে, হয়নে নহয়? এতিয়া বাৰু আভাজ্যোতি ৰাভাক বাৰু CBI জেৰা চলালে, কিন্তু লীনা দলে কিয় এতিয়ালৈকে CBI জেৰা চলোৱা নাই? সেইটো এটা ডাঙৰ প্ৰশ্ন, হয়নে নহয় বাৰু? এটা ডাঙৰ প্ৰশ্ন এতিয়ালৈকে, কাৰণ এই কেছটোৰ মেইন হিৰইনজনীয়ে হৈছে লীনা দলে, হয়নে? কাৰণ কিয় তেওঁক মই কিয় হিৰইন বুলি কৈছোঁ, তেওঁহে মাতি পঠাইছিলে ফোনত, হয়নে নহয়? বহুত ডাঙৰ জৰুৰী কাম এটা আছে বুলি মাতি পঠাইছিলে ৰাতি, সেইটো কাৰণেহে তেওঁ ওলাই গৈছিলে। তেওঁ মাতি নপঠিয়ালেতো তেওঁ ওলাই নগ'লহেঁতেন, তেতিয়া এই কেছটো ঘটনাটো নহ'লহেঁতেন, হয়নে নহয় বাৰু কওকচোন? কিন্তু লীনা দলে SP লীনা দলে মাতি পঠিওৱাৰ কাৰণে তেওঁ ওলাই গৈছিলে, হয়নে নহয়? সেইকাৰণে মই কৈছোঁ এইটো কেছৰ মেইন হিৰইনজনী হৈছে লীনা দলে, আৰু মেইন হিৰ'টো হৈছে সেই কণ্টেইনাৰ ড্ৰাইভাৰ সুমিত পাল, হয়নে নহয়? কাৰণ একদম অপেনিঙত হৈছে লীনা দলে, আৰু যেতিয়া লাষ্টত সুমিত পাল, কাৰণ তেওঁ গাড়ীখন খুন্দিয়ালে আৰু সমাপ্ত হৈ গ'ল, হয়নে নহয়? সেইটো কাৰণে মই এইটো কেছৰ মানে হিৰইন মই লীনা দলে আৰু মই সুমিত পালক বুলি ভাবোঁ। সেইকাৰণে মই কৈছোঁ এই CBIয়ে এইবিলাক নতুন মানুহক জেৰা চলাই আছে। এতিয়া আমি যোনখিনি নাম আমি শুনাই নাছিলোঁ, এতিয়া নতুন আৰক্ষীক ইজনৰ পাছত সিজন তেনেকৈ মানে জেৰা চলাই আছে। এতিয়া কি আছিলে নামটো, ৰাজা ইছাক নেকি? ৰাজা ইছাকৰ নামটো আপোনালোকে শুনিছিলেনে বাৰু? CIDয়ে যেতিয়া জেৰা চলাইছিলে তেতিয়াতো মই সেইটো নাম শুনা নাছিলোঁ। মই নুশুনিব পাৰোঁ, আপোনালোকে শুনিছিলে চাগে। যদিহে শুনিছিলে আপোনালোকে মোক কমেণ্টত কৈ দিব। আৰু সেইজন কি আছিলে, প্ৰাক্তন OC জনৰ নাম কি আছিলে, মনোজ ৰাজবংশী। সেই মনোজ ৰাজবংশীৰ নাম আৰু কেইবাজনো আছে, মই নামবিলাক পাহৰিছোঁ। তেনেকৈ মানে নতুন নাম সাঙুৰ খাইছে। কিন্তু আমি ফাৰ্ষ্টত লীনা দলে আৰু আভাজ্যোতি ৰাভাৰ নামেই আমি শুনিছিলোঁ, কিন্তু এতিয়া মানে নতুন আৰক্ষী ইয়াতে সাঙুৰ খাইছে CBIৰ জেৰা চলোৱাত। সেইটো কাৰণে ভাবিছোঁ ইয়াত যদি এই হিৰইনক যদি ইমানখিনি জেৰা চলাব দৰকাৰেই নাই, এই হিৰ' আৰু হিৰইনগৰাকীক যদি জেৰা চলায়, তেতিয়া চাগে গোটেই ঘটনাখিনি ওলাই পৰিব নেকি? মানে মোৰ মনত ভাবা কথাখিনিহে মই আপোনালোকক কৈছোঁ দেই। আপোনালোকে কি ভাবে আপোনালোকে মোক ক'ব। আৰু চাওক, কাৰেণ্টটো গুচি গ'ল। আৰু চাওকচোন, এতিয়া মানে CBI তদন্ত চলাই আছে, হয়নে নহয়? জেৰা চলাই আছে। আমি ভাবিছোঁ কেতিয়া আমি শুনিবলৈ পাম, কেতিয়া আমি ভাল খবৰটো শুনিবলৈ পাম বুলি ন? চাওকচোন, অধৈৰ্য হৈ গৈছোঁ আৰু মানে ধৈৰ্য এটা সীমা থাকে ন, ইমান দিন হৈ গৈছে মানে, সেইটো কাৰণে মানে একদম অধৈৰ্য হৈ গৈছোঁ। সোনকালে চাওকচোন, এটা 3-4 মাহৰ কেছ, হয়নে? 3-4 মাহৰ আগতে সৰু পিচকৈ কাটি ফ্ৰিজত ভৰাই থোৱা কেছ ইমান পটককৈ তদন্ত হৈ যায়, ন্যায় পায়। কিন্তু এইটো কেছ ইমান দিন হৈ গ'ল, এমাহ পাৰ হৈ গ'ল, এতিয়ালৈকে যে মানে CBIক ধৰি এতিয়ালৈকে তদন্ত হোৱা নাই, সেইটো কাৰণে মানে অধৈৰ্য লাগি গৈছে। আৰু আপোনালোকে জনাবচোন বাৰু আপোনালোকৰ মতামতটো কি। এতিয়া এনেকুৱা লাগিছে যেন আমাৰ অসমবাসী ৰাইজে ইমান দিনৰ পৰা মানে ভাল খবৰটো শুনিবলৈ পাম বুলি যিটো অপেক্ষাত ৰখি আছিলে, লাষ্টত যেন CBI আমাৰ অসমবাসী ৰাইজক বিৰাট ডাঙৰ শূন্যতা দি থৈ দিল্লীলৈ উভতিব নেকি? মানে মোৰ তেনেকুৱা মানে ভাৱ আহি গৈছে। মোৰ মনৰ ভাৱখিনিয়ে কৈছোঁ দেই। তেনেকুৱা লাগিছে আৰু মানে যিয়ে নহওক ওলাব লাগে সোনকালে। হত্যা যদি হত্যা, আত্মহত্যা যদি আত্মহত্যা, আৰু দুৰ্ঘটনা যদি দুৰ্ঘটনা, কিবা এটা তিনিটাৰ ভিতৰতো কিবা এটা হয় ন, সেইটো সোনকালে ক্লিয়াৰ হ'লে মানে ভাল লাগে আৰু।